নমস্কাৰ লাৰ্ণৈ চন্দ্ৰালীলৈ আপোনালোকক স্বাগতম আজি আমি এই ভিডিঅ'টোত অসমৰ ইতিহাসৰ প্ৰাগৈতিহাসিক যুগৰ প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত প্ৰাচীন কামৰূপৰ বহু কেইটা সৰু সৰু কথা আলোচনা কৰিম যিবোৰ আহি থকা কম্পিটিটিভ এক্সামৰ বাবেও খুবেই হেল্পফুল হ'ব তো ভিডিঅ'টো শেষলৈ চাই থাকিব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অতি পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্যোতিষ আৰু প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ বৰ্তমানৰ গুৱাহাটী চহৰ বিশ্বমিত্ৰ মুনিৰ আজককাক কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু এই প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠাৰ বিষয়ে মহাকাব্য ৰামায়ণতো উল্লেখ আছে ইয়াৰ পিছত আমি প্ৰাগজ্যোতিষপুৰৰ শব্দৰ অৰ্থ জানো আহক প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি প্ৰাগ শব্দৰ অৰ্থ হ'ল পূব আৰু জ্যোতিষ মানে গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে থকা অধ্যয়ন আৰু পুৰ মানে হ'ল নগৰ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ অসমৰ নাম প্ৰাগজ্যোতিষ হোৱাৰ উপৰিও পুৰাণ তন্ত্ৰ আদিত কামৰূপ বুলিও অভিহিত আছে কামৰূপ নামৰ উৎপত্তি সম্পৰ্কে এটি বৰ ধুনীয়া আখ্যান আছে স্বৰ্গৰাজ ইন্দ্ৰৰ পৰামৰ্শমতে কামদেৱে যেতিয়া মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ যায় সেই সময়ত তপস্যা ভংগৰ কাৰণ কামদেৱক দেখাৰ লগে লগে মহাদেৱ ক্ৰোধান্বিত হয় আৰু এই মহাদেৱৰ ক্ৰোধাগ্নিত কামদেৱ ভস্ম হয় কিন্তু পিছত ৰতিদেৱীৰ স্তুতিত শিৱ সন্তুষ্ট হৈ কামদেৱক পুনৰ জীৱন দান দিয়ে সেয়ে পুৰি চাই হৈ পুনৰ জীৱন লাভ কৰা ঠাইখিনিৰ নামেই পিছত কামৰূপ হয়গৈ এই আখ্যানটো সম্পূৰ্ণ বিৱৰণ মই অন্য এটা ভিডিঅ'ত বনাইছোঁ যিটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে এবাৰ চাই ল'লে আৰু বহলাই বুজি পাব তো আহোমসকলৰ অসম আগমনৰ সময়লৈকে অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ আগলৈকে এই ৰাজ্যৰ নাম কামৰূপেই আছিল বেলেগ বেলেগ সময়ত এই ৰাজ্যৰ সীমাবিলাক বঢ়া টুটা হৈছিল যদিও মহাভাৰতৰ ৰচনা কৰাৰ সময়লৈকে এই ৰাজ্যৰ সীমা বহুত ডাঙৰ আছিল পশ্চিম সীমা আছিল কৰতোৱা নদী যি নদী বৰ্তমান বাংলাদেশত অন্তৰ্গত আৰু দক্ষিণে ই বংগোপসাগৰলৈ বিস্তৃত আছিল ইয়াৰ উপৰিও কালিকা পুৰাণ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ ঠিক সোঁমাজতে আছিল আকৌ বিষ্ণু পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰৰ চাৰিওফালে 450 মাইল জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল বৰ্তমান বাংলাদেশ ভূটান অসম মিলিহে পুৰণি কামৰূপ ৰাজ্যখন গঠিত হৈছিল যোগিনী তন্ত্ৰ মতে আকৌ কামৰূপ ৰাজ্য 4 ভাগত বিভক্ত কৰিছিল ৰত্নপীঠ কামপীঠ সৌমাৰপীঠ আৰু স্বৰ্ণপীঠ কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে ৰত্নপীঠত ধৰা হৈছিলে সোণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠত ধৰিছিল ৰূপহী নদীৰ পৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ আৰু ভৰলী নদীৰ পৰা ডিকৰাই বা ডিক্ৰং নদীলৈকে সৌমাৰপীঠ আছিল এই সুবিশাল কামৰূপ ৰাজ্যলৈ 1228 খ্ৰীষ্টাব্দত টাই জাতিৰ এদল লোকৰ আগমন ঘটিল এই ৰাজ্যৰ শাসনভাৰ ক্ৰমাৎ আহোমসকলৰ হাতলৈ গ'ল তেওঁলোকে কামৰূপ ৰাজ্যক আহোম অহোম আদি নামেৰে নামাকৰণ কৰিছিল তেওঁলোকৰ নাম অনুসৰিয়ে আমাৰ এই ৰাজ্যখনে নাম পালে অসম কোনো পণ্ডিতৰ মতে আকৌ কামৰূপ ৰাজ্য পৰ্বত পাহাৰেৰে ভৰা কাৰণে অসমান ৰাজ্য হয় আৰু সেয়ে অসম নাম দিয়া হৈছিল কামৰূপ শব্দটো এতিয়া মাথো অসম ৰাজ্যৰে দুটা জিলাতহে প্ৰচলিত আছে কামৰূপ জিলা গ্ৰাম্য আৰু কামৰূপ জিলা মহানগৰ গতিকে প্ৰাগজ্যোতিষপুৰ নামটো কামৰূপ এনেদৰেই হৈছিল আজিৰ ভিডিঅ'টোত ইমানেই অন্য এটা ভিডিঅ'ৰ সৈতে মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক ধন্যবাদ হেভ এ নাইস ডে